হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই চন্দনে আজি আপোনালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কেনে লাগিলে চাই ক'ব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব। আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। দাদা চাহ আছেনে? আছে। মই মানে দেখুৱাব আহিছিলোঁ ছাৰৰ ওচৰত। মোৰ নাম ৰমেন গগৈ। ঘৰটো মোৰ ডিব্ৰুগড়। অকণমান সোনকালে কৰিব দাদা। ঠিক আছে। কি বেমাৰ তোমাৰ? কিমান দিনৰ পৰা হৈ আছে? তোমাৰ মানুহটো বৰ ক্ষীণ আছে দেই। চোলা ডকুমেণ্ট দাঙি দিয়া, লাষ্ট ফোন কৰিবা দেই। তোমাৰ কেইদিনমান দৰৱ খাব লাগিব বুজিছা। মই দৰৱকেইটা লিখি দিছোঁ, ইয়াতে লৈ ল'বা। এতিয়া নালাগে, ফাৰ্ষ্ট তোমাৰ দৰৱ মই বেছি নহয় 15 দিনমানৰ কাৰণে দিছোঁ। এইটো খাই লোৱা, তাৰপিছত বাকী ৰিপৰ্ট কি কৰিব লাগে মই ক'ম। যদি ভাল নোপোৱা তেতিয়া কৰিবা আৰু। নাই নাই, ভাল হৈ যাব। মই আজিলৈকে যিকেইটা দৰৱ দিছোঁ তাত মানে সকলোৱে ভাল পাইছে। বেছি মই বেছি হাৰ্ড দৰৱ নিদিওঁ, ইয়াতে লৈ লোৱা ধুনীয়াকৈ। মোৰ আজি কাম কৰা ল'ৰাজন নাইও, সি দিব লাগিব অলপ ভাল চাই দিব লগকেইটা। দেই। কিমান মই হিচাপ কৰি দিছোঁ ইয়াতে। খোৱাৰ পিছত খাম নে খোৱাৰ তোমাৰ 1420 টকা হ'ব দেই। এইটো 25 টকা এইকেইটা কাপোৰ দেই। বহুত দাম দেখোন। এইটো কি খোৱাৰ পিছত খাম নে খোৱাৰ পিছত খাম? তুমি প্ৰথম এইটো খালী পেটত খাবা। এইটো লিকুইড। এই লিকুইডৰ দাম কি? আমুল তাজা। এইটো কি মেগী কি এইটো তুমি মানে দৰৱটো খোৱাৰ পিছত খাবা। এইটো অলপ তোমাৰ পেটত মানে সানিবা, অকণমান সানিবা। এই দৰৱকেইটা মোৰ চিনাকি চিনাকি লাগিছে নহয়, মানে চিভিলত কি পাই গৈছে এইকেইটা দৰৱকেইটা চিনাকি লাগিছে। চোন এইটো চিভিলৰ মাৰ্কাৰ আছেচোন। নহয় ভাইটি, তুমি পঢ়িব নাই নহয়, এইটো মই পঢ়া হয়। তুমি এইটো এইটো চাওক ছাৰ, এইটো চিভিলৰ মাৰ্কাৰ লিখা আছে ন, এইটো চিভিলৰ মাৰ্কাৰ, আমুল তাজা চিভিল মাৰ্কাৰ। ভাইটি তুমি খোৱাচোন, এইবিলাক চাই থাকিব নালাগে, খোৱা। তুমি ফাৰ্ষ্ট খাই যোৱা, বেয়া পালে আপুনি মানে 2 নম্বৰ কাম কৰিছে। হে ভাইটি এনেকে নকবা। মই আপোনাক ব্যৱস্থা কৰি আছো। ভাইটি এইবিলাক নকবা, এইবিলাক কৰি আছো, হ'ব কৰি আছো। ভাইটি এইবিলাক নকবা। তোমাক মই একো এখন তুমি পাব্লিচিটি নকৰিবা। তুমি এখন পাব্লিচিটি নকৰিবা। মই তোমাৰ ঠিক আছে, তুমি এবাৰলৈ মই মাফ কৰিবা। আজিৰ পৰা মই এইবিলাক নকৰোঁ। মই ফিজ চিজ একো নালাগে। মই তোমাৰ এইটো 1420 টকা হয়তো, এইফালে 500 টকা চোৱা পিছ। তোমাৰতো যদি 2000 টকা মানে 2000 টকা মই তোমাক মাফ কৰি দিছোঁ। হ'লতো তুমি এখন নকৰিবা ভিডিঅ' চিডিঅ'। তুমি এনেকুৱা কাম নকৰিবা। নকৰোঁ, মই আজিৰ পৰা নকৰোঁ। আৰু সেই চিভিলৰ মাৰ্কাৰ লিখা আছে আপোনাৰ চিভিলৰ। ঠিক আছে, তুমি এইকেইটা লৈ লোৱা। আকৌ ইমানকৈ দোকান থাকিবা। এইবিলাক পটককৈ প্ৰেছ কৰি পৰিলে গ'লে মই ফচিব লাগিব। তুমি থৈ দিয়া দেই। তুমি আৰু এখন কথা বাহিৰত দিয়া নাথাকিবা। মোৰ নহ'লে ফাৰ্মাচী বন্ধ কৰিব লাগিব দেই। হ'ব যোৱা, তুমি এতিয়া যোৱা তুমি যোৱা। মোৰ ধেৰ আৰু কাষ্টমাৰ ৰখি আছে। ইছ ৰাম, কি যে ল'ৰা আজিকালি পেচেণ্টবিলাক বৰ টেঙৰ হৈ গ'ল দেই। একদম ফচাই মাৰিব দেই এইবিলাক। আজিৰ পৰা এইবিলাক কাম বন্ধ কৰিব লাগিব। মোৰ কাম কৰা ল'ৰাটো আহিছে নাই? আহিলে এইটো কাম কৰা ল'ৰাটো। মোক সেই শুনাচোন ভাইটি, এইবিলাক জলদি বস্তুবিলাক চব লুকুৱাই দিয়া। এইবোৰ যেতিয়া পেচেণ্ট আহিছিলে মোক 25 লৈ ল'বলৈ, এইবিলাক হেৰি কৰি দিয়া, চব লুকুৱাই দিয়া। আৰু চব আমাৰ চেম্বাৰৰ সেইবিলাক দৰৱবিলাক লৈ আহা দেই। হ'ব।